এইটো দেখিছেনে ইমান ধুনীয়া লাগিছে গোলাপ ফুলৰ বুকেটো আৰু এই বুকেটো মই ৰাতিপুৱাই লৈ পেলাই ক'ত গৈছো চাওকচোন এইয়া আমাৰ কাষৰ ঘৰখনতে বিয়া আৰু এতিয়া জোৰোণলৈ যাবলৈ সকলো ৰেডি হৈছে আৰু এই বুকেটো আমাৰ ঘৰৰ ফ্ৰিজতে থৈছিলে আৰু মই সকলোকে বিদায় দিবৰ কাৰণে আহিছো জোৰোণলৈ যাবলৈ আৰু বুকেটো লৈ আহিছো হাততে আৰু মই জোৰোণলৈ নগলো কাৰণ মোৰ গাটো বহুত বেয়া মানে বহুত কাহ চৰ্দি হৈ আছে আৰু এইফালে এইয়া দৰাই বুকে পঠিয়াই দিছে কইনাৰ কাৰণে আৰু ইয়া সকলো ৰেডি আৰু ইয়া হৈছে দৰাৰ মাহীয়েক আৰু এইফালে সকলোৱে নিয়ম নীতিখিনি কৰিছে মানে দৰাই যিখিনি বস্তু জোৰোণলৈ দিব সেইখিনি চুইছে তাৰ পিছতে সেৱা সৎকাৰ সকলোকে কৰি এইফালে সকলো জোৰোণলৈ যাবলৈ ৰেডি হৈছে মোৰ শাহুমাও গৈছে বাৰু মই আৰু মোৰ মানুহজন নগলো মানুহজন যাব বাৰু দৰাৰ লগত যাব আৰু ইয়া সকলো গৈছে এটা জোৰোণলৈ যেহেতু মই নাই যোৱা গতিকে পিছৰ ভিডিঅ'খিনি মই দিবই নোৱাৰিম তথাপিও কাৰোবাৰ পৰা দিবলৈ চেষ্টা কৰিম বাৰু ইয়া ফাইনেলি জোৰোণৰ গাড়ী ওলালে আৰু তাৰ পিছতে জোৰোণৰ গাড়ীও বহুত কেইখন গৈছে ইয়াতে মানে কেইখনমান আহিছে আৰু মানে বেলেগ বেলেগৰ পৰাও আহিব আৰু তাৰ পিছতে মৰিগাঁৱৰ পৰা বহুতখিনি গৈছে মানে গতিকে সেইখিনিতো নহ'লে আৰু এখন ডাঙৰ বাছ এখনো গৈছে আৰু এইটো ভিডিঅ' মই বেলেগৰ পৰা ল'লোঁ কিন্তু গহনা পিন্ধোৱা বা কাপোৰ দিয়া সেইখিনি ভিডিঅ' মই নাপালোঁ সেইটো কাৰণে ফুট দিয়া ভিডিঅ'টোকে পালোঁ আৰু সেইটোকে মই লগাই দিছোঁ আৰু ইয়াৰ সকলো জোৰোণৰ মানে মানুহখিনি তাতে বহি আছে কইনাৰ ওচৰত চাওকচোন কইনাগৰাকীও দেখিবলৈ বৰ ধুনীয়া লাগিছে বেছি ওচৰৰ পৰা বাৰু কইনাগৰাকীক দেখুৱাব পৰা নগ'লে কাৰণ দূৰৰ পৰাই ভিডিঅ' কৰি দিছিলে আৰু এইফালে দৰাৰ মাকে ইয়া কইনাক সেন্দুৰ দিছে এইখিনি ভিডিঅ' বাৰু দিয়া নহ'ল আৰু এইটো হৈছে তাৰ পিছদিনা মানে বিয়াৰ দিনা আৰু বিয়াৰ দিনা মানে ইয়াত ৰিচিপশ্যন নহয় ৰিচিপশ্যন হ'ব মানে খোবাউৰীৰ পিছদিনাহে হ'ব মানে দেওবাৰে হ'ব আৰু আজি মানে অকল বিয়াৰ নিয়ম নীতিখিনিয়ে কৰি থ'ব সেইকাৰণে আজি বহুত মানুহ হোৱা নাইকিয়া আৰু আমিও এয়া আহি গ'লোঁ ৰাতিপুৱা আৰু এতিয়া সকলো মানে পানী তুলিব যাব ওলাইছে ইয়া দেখিছেনে ইমানখিনি মানুহ গৈছে পানী তুলিবলৈ বহুত মানুহ গ'লে ভাল লাগে ন আৰু এইফালে গৈছে আৰু এয়া পানী তুলি আহি গ'ল আৰু তাৰপিছতে ইয়াত দেখিছেনে দৰাৰ ভাইকে পূৰা ঢোল বজাইছে আৰু সকলো পূৰা ফূৰ্তি কৰিছে নাচিছে আৰু বিয়া নামত বোলে ঢোলত মানে একো হেৰিয়ে নহয় সেইটো কাৰণে চব আহিছে বিহুকে গাবলৈ সেইকাৰণে সেয়া সকলোৱে বিহুকে গাই পেলাই নাচিছে মানে আৰু এইখিনি ফূৰ্তি কৰিলেহে আকৌ বিয়াত ভাল লাগে আৰু এতিয়া এইফালে ইয়া দৰাক নোৱাবৰ কাৰণে আনিছে আৰু ইয়া দৰাক তলতে ঘূৰাইছে দৈ পানী দিছে এইখিনি নিয়ম বাৰু প্ৰায় একেই হয় কিছুমানে অলপ চলপ বেলেগ হয় আৰু এইফালে ইয়া মাকে ধুনীয়াকৈ হালধি মাহ সানি দিছে সকলোৱে এনেকৈ মাহ হালধি সানি দিছে দৰাৰ বোলে বৰ ঠাণ্ডা লাগিছে মানে কি কৰিছে সকলোৱে আমাৰ ফালে কি হয় সকলোৱে মাহ হালধি দি এনেকৈ নোৱাই থাকে ন ইয়াত আকৌ মানে লেতেৰা হ'ব নে কিকে নাজানো আৰু মাহ হালধি দি নোৱা নাই সকলোৱে পানীহে ঢালি আছে মানে দৰাৰ গাতে সেইকাৰণে মানে বতৰটো ঠাণ্ডা যিহেতু দৰাৰ একদম পূৰা ঠাণ্ডা লাগিছে একে কঁপি আছে আৰু সকলোৱে মানে এনেকৈ অকল পানীকে ঢালি থাকিলেতো ঠাণ্ডা লাগিয়ে থাকিব ন সেইটো কাৰণে তাৰপিছতে সেইকাৰণে মানে বেছিকৈ কোনো নোনোৱালে আৰু শেষত এইখিনি লাষ্টৰ নিয়মখিনিও কৰি দিছে চাই দিয়া বাৰ ঠাণ্ডা সেইখিনি হোৱাৰ পিছত আমি ভাত পানী খালোঁ তাৰপিছত আমি ঘৰলৈ আহিলোঁ আৰু এতিয়া দৰা যাবলৈ ৰেডি হ'ল আৰু মোৰ মানুহজনো যিহেতু গৈছে গতিকে সকলো ৰেডি হয় আমি মায়ে মই আগবঢ়াবলৈ আহিলোঁ আৰু দৰাৰ গাড়ী আহিও ৰেডি হ'ল তাৰপিছতে দেখিছেনে দৰাক দুৱাৰ ধৰি দিছে মাকে সেইখিনিও মই অকণমান কৰি ৰাখিলোঁ তাৰপিছতে দৰা এতিয়া সমাজত সকলোকে সেৱা কৰিলে ডাঙৰকো সেৱা কৰিলে সেৱা কৰি মোৰ মানুহজন চাওকচোন একদম ওলাই মেলি পূৰা ৰেডি কৰি লৈ আহিছোঁ
তাৰপিছতে এইফালে তুলসীৰ মালা দিছে আৰু এইফালে ফুলৰ মালাও দি দিছে এনেদৰে দিব লাগে আৰু তাৰপিছতে দৰা যাবলৈ ওলালে আমি মানে আহিছো আৰু বিনা মেকআপত ফাইনেলি এইফালে দৰা গ'লগৈ আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ পিছৰ ভিডিঅ'খিনি যিহেতু নাপালোৱে গতিকে পিছৰ ভিডিঅ'খিনি দিয়াও নহ'ল আৰু ৰিচিপশ্যনৰ ভিডিঅ'টো বাৰু মই পিছত বনাবলৈ চেষ্টা কৰিম ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব